নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। পঞ্চায়ত বিভাগৰ পৰা চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এডভাৰটাইজমেণ্ট আহি গৈছে, অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমান কৰ অৰ্হতা এজ ক্ৰাইটেৰিয়া বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু আমাৰ হোৱাটছআপ চেনেলটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। পঞ্চায়ত বিভাগৰ ফালৰ পৰা চাকৰিসমূহ মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। আৰু এটা আপোনালোকৰ এটা সুযোগ হয়, এটা অপৰচুনিটি আহিছে, সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। ইয়াত আপোনালোকে দেখা পাইছে চেণ্ট্ৰেল চিলেকশ্যন, ইয়াৰ পৰা দেখা পাইছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, 20 মাৰ্চ তাৰিখে প্ৰকাশ কৰিছে। পঞ্চায়ত বিভাগৰ আণ্ডাৰত ভেকেন্সিখিনি আছে, VCDCৰ ভেকেন্সি আহি গৈছে পঞ্চায়ত বিভাগৰ আণ্ডাৰত। প্ৰায় 420টাকৈ ভেকেন্সি আছে, এটা ভেকেন্সি 420টাকৈ ভেকেন্সি আহিছে। সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰি আছো। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, অকণ স্কিপ নকৰিব। আৰু এপ্লাই ডেটসমূহ যদি ক'বলৈ যাওঁ 24 মাৰ্চ তাৰিখৰ পৰা 7 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বেছি দিন নাই, সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আহিব, তেতিয়া সকলোখিনি ডিটেইলছ গম পাব। মই আপোনালোকক অফিচিয়েল যিখন এডভাৰটাইজমেণ্টে মই আপোনালোকক দেখাই দিছোঁ, যাতে আপোনালোকক সম্পূৰ্ণভাৱে বিলিভ হয়। চ' আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টে দেখাই দিছোঁ। পোনপ্ৰথমে মই দেখাই দিছোঁ পঞ্চায়ত বিভাগৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত দেখিব পাৰিছে। ইয়াৰ ক্ষেত্ৰত বিচাৰিছে গ্ৰেজুৱেশ্যন ইন ডিচিপ্লিন। পোনপ্ৰথমে বিচাৰিছে গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে 1 ইয়াৰ আপোনালোকৰ ডিপ্ল'মা কম্পিউটাৰৰ বিষয়ে আপোনালোকে এবছৰীয়া এখন ডিপ্ল'মা প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট থাকিব লাগিব। এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। লগতে আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব, যিটো SC ক্ষেত্ৰত 5 বছৰ, OBC ক্ষেত্ৰত 3 বছৰ, PWBD ক্ষেত্ৰত 10 বছৰ। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল ইডুৰৰ কাৰণে 300 টকা, বাকী ক্ষেত্ৰত আপোনালোকৰ 200 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু 50 টকাও দিয়া আছে SC ST ক্ষেত্ৰত। চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে www.centralselectionboard.com যিটো অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদনসমূহ 24 মাৰ্চ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 7/4/2025 মানে এপ্ৰিল মাহৰ 7 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত সম্পূৰ্ণ কথা দিয়া আছে, মোবাইল নম্বৰ, ইমেইল আইডি ভেৰিফাই কৰিব লাগিব। সকলোখিনি ডিটেইলছ দিয়া আছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহি গ'ল, এটা অপৰচুনিটি আহি গ'ল। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। ইয়াত আপোনালোকৰ ডিটেইলছখিনি দেখিব পাৰিছে। SC OBC MBC কাষ্ট চাৰ্টিফিকেট সকলোখিনি প্ৰয়োজন হ'ব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকুৱা ধৰণৰ সুযোগ আপোনালোকৰ প্ৰতি বছৰে নাহে, কিন্তু বৰ্তমান সময়ত আপোনালোকৰ বাবে আহি গৈছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কেণ্ডিডেট বিলং টু নিউলি এডেড 60 নং যিটো ভিলেজ বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কিছুমান ভিলেজ এড কৰিছে, সেই ডিষ্ট্ৰিক্টৰ ভিলেজসমূহ এপ্লাইসমূহ কৰিব মানে এইখিনি ভেকেন্সি অনলি BTR কাৰণে হয়। আৰু লগতে BTR লগতে বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কিছুমান ভিলেজ ইয়াত এড কৰা হৈছে, সেই ভিলেজকেইখনো এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেবাছ ফৰ ৰিটেন এক্সামিনেশ্যন 100 মাৰ্কছৰ হ'ব, 85 মাৰ্কছ, আৰু ইণ্টাৰভিউ হ'ব 12 মাৰ্কছ। এনেকৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে, এটা অপৰচুনিটি আছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। মেম্বাৰ ছেক্ৰেটাৰী এনেকৈ ইয়াত দেখিব পাৰিছে, সকলোখিনি ডিটেইলছ দিয়া আছে। আৰু এইখিনি BTR আছামৰ ক্ষেত্ৰত হয়। লগতে ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰিব। অনলি BTR যিসমূহ কেণ্ডিডেট আছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। চ' ভিডিঅ'টো ভাল ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থ'ব। আজিলৈ বাই, পৰৱৰ্তী ভিডিঅ'ত